হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। ওলাইছোঁ বাট ৰাস্তাৰ অৱস্থা দেখিছেনে? আমাৰ পিনে ইমান ৰাস্তা বেয়া, ইমান গাড়ী যোৱাৰ পিছত ধূলি অৱস্থা শেষ। এই অট'ত মোৰ লগত আছে ভাগিনী, ডাঙৰ হয়, সৰু হয় আৰু মই। যাবলৈ যে বৰ মন যায় কিন্তু সময়হে নিমিলে। বহু দিনৰ মূৰত আজি মেঘালয় গৈ আছোঁ। আচলতে মই মামা ঘৰ আৰু বা ঘৰত যাব লাগে। আমি আহি পালোঁ মেঘালয়া। ইমান দোকানত কিবা খোৱা বস্তু ল'বলৈ ল'লোঁ। এখন গাঁৱতে মোৰ পেহীৰ ছোৱালীজনীও বিয়া হৈছে। প্ৰথমতে মই বা ঘৰলৈয়ে সোমাম। আপোনালোকেও চাই থাকক। বাৰ ঘৰৰ লগতে এখন সৰুকে ঘৰ আছে। দেখিবলৈ যে ইমান ধুনীয়া, সৰু ঘৰ হওক কিন্তু ভাল লগা, বহুত মৰম লাগিলে মোৰ। বাই ধুনীয়াকৈ গাখীৰ গৰম কৰি থৈ দিছে। মই যে গাখীৰ খাই ভাল পাওঁ, সেইকাৰণে প্ৰথমতে মই গাখীৰ একাপ খালোঁ। অলপমান পিছতেই দিলে বা আমাক খাবলৈ ভাত। দিলে মাংস, দালি, ভাতকেৰেলা ভাজি, শ্লাড আৰু নেমু। বৈ অলপমান ৰেষ্ট কৰিলোঁ। বৰ বাবে আলমাৰীৰ পৰা আমাৰ হাজং ট্ৰেডিশ্যনেলৰ ফুলা গুণখন উলিয়াই দিলে। মই দেখিয়ে যে ৰ'ব নোৱাৰি ফটো কেইখনমান মাৰিলোঁ। কিন্তু মোৰো ল'ব মন, কিন্তু পইচাহে নাই। এতিয়া যাব লৈছোঁ মামাৰ ঘৰলৈ। দেখিছেনে কিমান ওপৰত মামাৰ ঘৰখন? ইমান ওখ ন, তো একেৰাহে যাবই নোৱাৰি, ৰখি ৰখি যাব লগা হৈছে। আপোনালোকেও চাই থাকক। ইপিনে মামা চাহ খাইছে, সেইজন বাবু আৰু সেইজনী মাজু বৌ। মামা ঘৰলৈ আহিছোঁ আৰু একো নালাগে, যাওঁ নেকি কচোন? বাই ল'লে কঁঠাল, মই ল'লোঁ লেচু। এতিয়া আমি যাব লৈছোঁ তললৈ। এতিয়া ৰাস্তাটো চাওকচোন কিমান তলত। আমি যাব লৈছোঁ এতিয়া ঘৰলৈ। বাই আমাক ৰাস্তালৈকে আগবাঢ়ি থ'ব আহিলে। আমি পাছ পোৱা নাই, সন্ধিয়া হ'বই আৰু সেইকাৰণে আমি আধা ৰাস্তালৈকে অ'টোত উঠি আহিলোঁ। আধা ৰাস্তা আহি আমি ঘৰলৈ যাবলৈ অ'টো নাপালোঁ। ইমান পিছতে ৰাতি গুৱাহাটীলৈ যাবলৈ নাইট চুপাৰ কেইখন আছে আৰু চিনাকি আছিলে, তাতে আমি কৈ মেলি উঠি আহিলোঁ ঘৰলৈ। নহওক আহিবলৈ যে পালোঁ। পথাৰ দি যাব লৈছোঁ। ঘৰ সেই পিনে দেখা পাইছেনে? আমি ঘৰ আহি পালোঁ। আশা কৰোঁ সকলোৱে যাতে মোৰ ভিডিঅ'টো চাই ভাল পায়। বহুত মৰম সকলোলৈ। কেতিয়াবা নেক্সট ব্লগত লগ পাম।